ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ কণ্ঠত ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ জিকিৰটি নিশ্চয় শুনিছা। ৰহমৰ গিৰিহঁত শব্দৰ ৰহম মানে দয়া আৰু গিৰিহঁত মানে গৰাকী। দয়াৰ গৰাকী অৰ্থাৎ আল্লাহ বা ভগৱানক বুজাইছে। ভগৱানক দয়াৰ গৰাকী বুলি সম্বোধন কৰি সংসাৰ সাগৰ পাৰ কৰিবলৈ আহ্বান জনাইছে। আহাচোন আজি আমি জিকিৰ সম্পৰ্কে কিছু কথা জানো। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা অহা। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ প্ৰচলিত নীতি। সঘনে পৰম কৰুণাময় আল্লাহ অৰ্থাৎ ঈশ্বৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ পোৱা গীতসমূহক জিকিৰ বোলে। জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। আজান ফকীৰৰ আচল নাম হজৰত শ্বাহ মিলন। কোনোৰ মতে আজান ফকীৰ আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমেৰৰ পৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল। তেওঁ অসমত পোনপ্ৰথমে মুছলমানসকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল। জিকিৰসমূহত অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চীৰ মূলৰ শব্দ অন্তৰ্ভুক্ত হৈছে। গীতসমূহৰ যোগেদি ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণ স্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা প্ৰকাশ পাইছে। জিকিৰবোৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। আজান ফকীৰ ৰচিত জিকিৰসমূহ অসমীয়া গীতি সাহিত্যৰ ইছলাম ধৰ্মৰ মৌলিক ভাৱাদৰ্শ সম্বলিত এক কালজয়ী অমূল্য সম্পদ। ইয়াৰ প্ৰশ্নসমূহ হ'ব এনেধৰণৰ। ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? জিকিৰ শব্দটোৰ কি শব্দৰ পৰা ওলাইছে? এই শব্দটোৰ অৰ্থ কি? জিকিৰ কাক বোলে? জিকিৰৰ ৰচক কোন? তেওঁৰ আচল নাম কি? আজান ফকীৰ অসমলৈ ক'ৰ পৰা আহিছিল? কোন আহোম স্বৰ্গদেউৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল? অসমত পোনপ্ৰথমে আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল? জিকিৰসমূহত কি কি ভাষা শব্দ অন্তৰ্ভুক্ত হৈছে? জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ কথা প্ৰকাশ পায়? জিকিৰসমূহক কিহৰ লগত তুলনা কৰিব পাৰি? ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে টোকাবিলাক পঢ়োঁতে তাৰ পৰা কি কি প্ৰশ্ন উত্তৰ হ'ব পাৰি তাক উলিয়াবলৈ চেষ্টা কৰিবা আৰু টোকাটোৰ পৰা সেই প্ৰশ্নখিনিৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। তোমালোকে পাঠ্যপুথিৰ প্ৰতিটো পাঠে যদি মনোযোগেৰে পঢ়ি তাৰ সৰু সৰু প্ৰশ্নবিলাক উলিয়াবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকে পাঠটো সম্পূৰ্ণৰূপে আহৰণ কৰিব পাৰিবা।